নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ অনুসৰণি 8A কুৱেশ্যন নম্বৰ 2, 3 আৰু 4 আমি কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আজি আমি ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 5ৰ পৰা। কুৱেশ্যন নম্বৰ 5টো দিছে আমাক 4,200 টকা মূল্যৰ বস্তু এটাত 20% বাৰ্তা ঘোষণা কৰা আছে। পিছত পুনৰ 5% বাৰ্তা ঘোষণা কৰা হ'ল। বস্তুটোৰ বিক্ৰী মূল্য নিৰ্ণয় কৰা। প্ৰশ্ন কি কৈছে আমি প্ৰথমে বুজি লওঁ যে বস্তু এটা চিহ্নিত মূল্য আছিলে CP আছিলে আমাৰ 4,200 টকা। ঠিক আছে, এতিয়া এই 4,200 টকা যিটো বস্তু আছিলে সেই বস্তুটোৰ ওপৰত কিমান ডিছকাউণ্ট দি থোৱা আছিলে, বাৰ্তা কিমান আছিলে, বাৰ্তা হাৰ 20%। ঠিক আছে, তাৰপিছতে 20% ডিছকাউণ্ট দিয়াৰ পিছত আকৌ পুনৰ কেইটকা দিলে, 5% বাৰ্তা আমাক দিলে। ঠিক আছে, মানে কথাটো এনেকুৱা হ'ল তোমালোকে এখন দোকানলৈ গ'লা, দোকানত গৈ পিনে বস্তু এটা দৰদাম কৰিলা, দৰদাম কৰি ক'লে যে বস্তুটোৰ দাম লিখা আছে এইটো চাওক 4,200 টকা, ইয়াৰ ওপৰত মই 20% ডিছকাউণ্টহে দিব পাৰিম। কিন্তু তোমালোকে অতিকৈ জোৰ কৰাৰ কাৰণে দোকানীজনে আকৌ 5% ডিছকাউণ্ট দি দিলে। এতিয়া সেই 5% ডিছকাউণ্ট দিয়াৰ পিছত বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ব, ঠিক আছে, সেইটো আমি উলিয়াব লাগে। হ'ব, এতিয়া বাৰ্তা আমাৰ দুবাৰ দিছে, 20% আৰু 5%। ঠিক আছে, প্ৰশ্নটো বুজি পালা তোমালোকে? কি কৈছে যে যিটো বস্তু 4,200 টকা দাম আছিলে সেই বস্তুটোৰ ওপৰত 20% ৰেহাই দিয়া আছে, কিন্তু পিছত পুনৰ আকৌ কি দিলে, 5% ৰেহাই দি দিলে। সেই 5% ৰেহাই দিয়াৰ পিছত বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ব আমি সেইটো উলিয়াব লাগে। এতিয়া প্ৰথমে এইকেইটা আমাৰ দিয়া আছে, তো আমি কি ল'ব লাগে, বিক্ৰী মূল্য ওলাব লাগে। মই একেবাৰতে উলিয়াম বিক্ৰী মূল্য উলিয়াম। লিখি ল'ব পাৰা 20% বাৰ্তাত বিক্ৰী মূল্য বা চেলিং প্ৰাইচ, হয়নে? 4,200 পূৰণ 80/100। 80/100 কিয় লিখিলোঁ, কাৰণ 20% ৰেহাই কৰি দিছে। ৰেহাই মানে কি, 100 টকাত 20 টকা মই কমাই দিছে। যদি 100 টকাত 20 টকা কমাই দিয়া কেই টকা হ'ল, 80 টকা হ'ল নহয়, সেইকাৰণে 80/100 লিখিলোঁ। ঠিক আছে, 80/100 কৰিলে কি হ'ব, আমাৰ একেবাৰতে বিক্ৰী মূল্য ওলাই যাব। যদিহে আমি প্ৰথমে ৰেহাই আগতে কৰা নিচিনা, যদি আমি প্ৰথমে ৰেহাই পৰিমাণ উলিয়াওঁ, ৰেহাই পৰিমাণ ওলোৱাৰ পিছত আমি তাক কি কৰিব লাগিব, চিহ্নিত মূল্যৰ পৰা মাইনাছ কৰিব লাগিব। তেতিয়া আমি ইয়াত মাইনাছ কৰিব নালাগে, ডাইৰেক্ট আমাৰ যিটো বিক্ৰী মূল্য হ'ব সেইটো আমি পাই যাম। ঠিক আছে, এতিয়া একেটাই হয় নিয়মটো, আগৰ নিয়মটো অলপ দীঘলীয়া হয়, এইটো নিয়মত ছুটি হয়। এতিয়া 80 কেনেকৈ পালোঁ গম পালা? 80 ক'ব পালোঁ যে আমাক 20% ৰেহাই দিছিলে, সেইকাৰণে আমি 80/100 লিখিলোঁ, কাৰণ 100 টকাত 20 টকা ৰেহাই কমাই দিছে। তো 100 টকাত 20 টকা কমাই দিলে কিমান হ'ব, 80 টকা হ'ব। এতিয়া এইটো 0 গ'ল, এইটো 0 গ'ল, তেতিয়াহ'লে কি 42 আৰু 8, 8 2 16 6 গ'লে 8 4 32 33, 3,360 টকা। ঠিক আছে, যেতিয়া প্ৰথমে দোকানীজনে যেতিয়া 20% ৰেহাই দিছিলে, যেতিয়া আমাৰ 20% ৰেহাই দিছিলে, তেতিয়া বস্তুৰ বিক্ৰী মূল্য কিমান হ'ব, 3,360 টকা হ'ব। এতিয়া তোমালোকে 3,360 টকা বুলি গম পোৱাৰ পিছত আকৌ জোৰ কৰিলে যে নহয় আৰু অলপ ডিছকাউণ্ট দি দিয়কচোন। তেতিয়া দোকানীজনে কি কৰিলে, আকৌ 5% ডিছকাউণ্ট দি দিলে, 5% বাৰ্তাত। ঠিক আছে, এতিয়া সেই 5% বাৰ্তাত আমাৰ বিক্ৰী মূল্য কিমান হ'ব সেইটো উলিয়াম। এতিয়া আমি সেই 5% বাৰ্তাত বিক্ৰী মূল্য কিমান হ'ব সেইটো আমি উলিয়াম। ঠিক আছে, এতিয়া সেই যিটো 5% ডিছকাউণ্ট, সেই 5% ডিছকাউণ্ট কি হ'ব লাগিব, এই 3,360 ওপৰতহে লাগিব। এতিয়া এইটো 4,200 ওপৰত নালাগে, কাৰণ 4,200 ওপৰত কিমান দিছিলে, 20% ডিছকাউণ্ট দিছিলে। 20% ডিছকাউণ্ট দিয়াৰ পিছতহে 5% ডিছকাউণ্ট দিছে, সেইকাৰণে আমি প্ৰথমতে 20% ডিছকাউণ্ট কিমান হ'ব সেইটো উলিয়াই ল'লোঁ। তাৰপিছত আমি এতিয়া 5% ডিছকাউণ্ট উলিয়াব লাগিব। ঠিক আছে, এতিয়া আকৌ একেধৰণে 3,360 ইনটু, এতিয়া 5% ৰেহাই দিছে, মানে কি 100 টকাত 5 টকা লেছ কৰি দিছে, তেতিয়া কিমান হ'ব, 95 হ'ব, 95/100 হৈ গ'ল। এতিয়া এইটো শূন্য কটা কটি গ'ল, তাৰপিছতে এইফালে 5 2 গুণ, সেইফালে 5 19, তাৰপৰা 2 যাব 2 16 আৰু এইফালে 1 থাকিলে 8 হ'ল, 2 8 হৈ গ'ল, 168। এতিয়া 168 আৰু 19 পূৰণ কৰি চাওঁ, কিমান হ'ব, 9 8 72, 2 7, 9 6 54, 54 7 61, 1 6 9 1 6 9 1 6 15, 8 6 1, 2 9 6 5 11 11 1 1 1 2 1 3, কিমান হ'ব, 3,192 টকা হ'ব। ঠিক আছে, এইটো হ'ল আমাৰ যিটো 5% ডিছকাউণ্ট দিয়াৰ পিছত আমাৰ যিটো বিক্ৰী মূল্য হ'ব, সেই বিক্ৰী মূল্য কিমান পালোঁ আমি, 3,192 টকা পালোঁ। অৰ্থাৎ 4,200 টকীয়া যিটো বস্তু আছিলে সেই বস্তুটোৰ ওপৰত যদি 20% ডিছকাউণ্ট দিয়া হয়, আকৌ যদি
5% ডিছকাউণ্ট দিয়া হয় তেতিয়া সেই বস্তুৰ দাম কিমান হ'ব 3192 টকা হ'ব আৰু অৰ্থাৎ দোকানীজনে 3192 টকাত বিক্ৰী কৰিব ঠিক আছে বুজি পালা এইটো হ'ল আমাৰ কি কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 টো দিছে দুখন দোকানত এটা বস্তুৰ বাৰ্তা এনে ধৰণৰ প্ৰথমখনত 20% 15% 15% আৰু দ্বিতীয়খন দোকানত 50% কোনখন দোকানত বস্তুবিধ কিনিলে গ্ৰাহক এজনৰ লাভ হ'ব ঠিক আছে এটা নিৰ্দিষ্ট মূল্যৰ এটা বস্তু এটা আছিলে প্ৰশ্নটো মই বুজাই দিছোঁ প্ৰথমতে এখন দোকানত দুখন দোকান আছিলে দুখন দোকানৰ প্ৰতিটোতে আমাৰ কি আছিলে এটা বস্তু আছিলে সেই বস্তুটোৰ ওপৰত এখন দোকানত কি কৰিলে 20% 15% 15% কে তিনিবাৰ ডিসকাউন্ট দিলে কিন্তু বেলেগ এখন দোকানত কি কৰিলে অকল 50% ডিসকাউন্ট হে দিলে এতিয়া এজ এ আমি কাস্টমাৰ যদি আমি কাস্টমাৰ হিচাপে যাওঁ তেনে আমি কোনখন দোকানত গলে আমাৰ কি হ'ব লাভ হ'ব অৰ্থাৎ আমি কোনখন দোকানত গলে সেই উক্ত বস্তুটো আমি কম দামত কিনিব পাৰিম এটা আমি প্ৰথমখন দোকানত গলে লাভ হ'ব নে আমাৰ তৃতীয়খন দোকানত গলে লাভ হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে এটা ইয়াত যেহেতু আমাৰ চিহ্নিত মূল্য দি থোৱা নাই হেকাৰণে মই কি কৰিম চিহ্নিত মূল্যটো ধৰি লম যে লেট আমাৰ চিহ্নিত মূল্য মানে কি আছে সিপি হয় না কষ্ট প্ৰাইস কেন হ'ব সৰি মাৰ্কেট প্ৰাইস এমপি ইকুৱেল কেন হ'ব 100 টকা বুলি ধৰি লৈছো ঠিক আছে 100 টকা বুলি ধৰি লৈছো এতিয়া সেই 100 টকাৰ ওপৰত আমি ডিসকাউন্ট চাম এতিয়া 20% পাত্তাত সেলিং প্ৰাইস মানে কি বিক্ৰী মূল্য হয় হয়নে এটা 100 টকা আছিল 100 টকাৰ ওপৰত কেন ডিসকাউন্ট দিছে 20% দিছে মানে কি হয় 100 টকাত 20 টকা কমাই দিব অৰ্থাৎ 80/100 এটা 100 গুণ কাটা কটি কি থাকিলে 80 টকা থাকিলে ঠিক আছে যেতিয়া বস্তুৰ দাম যদি 100 টকা হয় তেতিয়া 20% ৰেহাই দিলে কেটা কথা আমি কিনি আনিম 80 টকা কিনি আনিম এটা আকৌ পুনৰ কি কৰিলে 15 টকা ৰেহাই দিলে নাই আকৌ লিখিব দিব আমি 15% বাট্টাত সেলিং প্ৰাইস এটা আমি ইয়াত এখন লিখিম আমি কি লিখিম 80 লিখিম 80 ইনটু এটা 15 টকাৰ বাট্টা মানে কি 80 টকা সৰি 100 টকাত 15% 15 টকা ৰেহাই কৰিছে মানে কি হ'ব 85/100 ঠিক আছে এটো জুৰি গল তাৰছতে 5 এফালে 2 মানে 5 17 2 4 এটো যে কেন হ'ব 7 4 28 4 4 4 2 68 টকা ঠিক আছে 17 কেন হয় 68 হল এতিয়া এটো হল আমাৰ যেতিয়া 15 টকা ৰেহাই দিলে তেতিয়া আমি কিমান পালো 68 টকা পালো আকৌ দিছে ন 15 টকা দিছে নাই সেইকাৰণে আকৌ লিখিব লাগিব যে 15 টকা বাট্টাত SP এবাৰ কি লিখিব লাগিব আমি 68 লিখিব লাগিব 68 ইনটু আকৌ 15 টকা ৰেহাই দিছে তো কেন হ'ব 85/100 হল এতিয়া কি হ'ব এফালে লিখিব লাগিব আমি 5 কেবাৰ 5 20 বাৰ মানে 5 17 বাৰ তাৰপিছতে 2 10 বাৰ 2 কেন হ'ব এফালে 34 তাৰপিছতে 2 এফালে আকৌ কি হ'ব 5 এফালে 2 কেন হ'ব 17 তে কি পালো আমি 17 into 17/5 অৰ্থাৎ আমি এটা 17টা পূৰণ কৰিব লাগিব তে 17টা পূৰণ কৰিব হ'লে আমি যেটো বৈদিক গণিত নিয়ম আছে হেতু ইউজ কৰিলো 17 7 7 গুণ 49 ন কৰিলে 4 7 গুণ 7 7 গুণ 7 7 14 4 কেন হ'ব 18 8 কৰিলে 1 1 গুণ 1 1 1 2 289 কেন হ'ব 289/5 এটা হৰণ কৰি কেন হ'ব 5 5 গুণ 5 কেন থাকিলে 39 থাকিলে 39 কে হ'ব 5 7 গুণ 35 কেন চাই থাকিলে 5 7 গুণ 40 57.8 পালো হয়নে এটা কি পালো যে যেতিয়া আমাৰ বস্তুৰ দাম যদি 100 টকা হয় 100 টকা হলে সেই 100 টকা বস্তুটোৰ ওপৰত 20% ডিসকাউন্ট দিছত কেই টকা হ'ব 80 টকা হ'ব আকৌ সেই 80 টকীয়া বস্তুটোৰ ওপৰত 15 টকা ৰেহাই দিলে কেই টকা হ'ব 68 টকা হ'ব এই 68 টকা বস্তুটোৰ ওপৰত যেতিয়া 15 টকা আকৌ ৰেহাই দিব তেতিয়া কি হ'ব আমাৰ 57.8 টকা 57.8 টকা হ'ব ঠিক আছে ইয়াত টকা লিখি দিবা হল এতিয়া ইয়াৰ অৰ্থ কি যে আমি যদি প্ৰথমখন দোকানত যাওঁ প্ৰথমখন দোকানত গলে আমি কেইটা বস্তু সেই 100 টকা বস্তু কেইটা কিনিব লাগিব 57.8 টকাত কিনিব লাগিব এতিয়া যাম আমি দ্বিতীয়খন দোকানত এটা লিখি থাকিছো মই প্ৰথমখন দোকানত লিখি লবা প্ৰথমখন দোকানত তে লিখিম দ্বিতীয়খন দোকানত ঠিক আছে দ্বিতীয়খন লম এতিয়া দ্বিতীয়খন একে ধৰণে লম দ্বিতীয়খন দোকানত ঠিক আছে এটা সেকেন্ড দোকানখন আমি কিমান দিছিলে দ্বিতীয়খন দোকানত
50% বুলি দিছিলে হয়নে সেইকাৰণে ডাইৰেক্ট লিখিম 50% বাৰ্তাত SP মানে বিক্ৰী মূল্য হয়নে এটা আমাৰ চিহ্নটো মূল্য কিমান আছিলে 100 টকা আছিলে হয়নে তো 100 টকা লিখিলোঁ এতিয়া 100 টকাত 50 টকা লেছ কৰি দিছে কেই টকা হ'ব 50 টকা হ'ব তো 50/100 হৈ গ'ল তো এইটো 100 এইটো কলকাতা কটি থাকিলে কি 50 টকা থাকিলেনে এতিয়া অৰ্থাৎ আমি দ্বিতীয়খন দোকানত গ'লে আমাৰ কি হ'ব লাভ হ'ব কাৰণ আমি দেখিলোঁ যে প্ৰথমখন দোকানত আমাৰ 57.8 টকা লাগিছে আৰু সেই একেটা বস্তুৱে দ্বিতীয়খন দোকানত আমাৰ কিমান লাগিছে 50 টকা লাগিছে তো 50 টকা আমি দিব লাগিব হয়নে সেইকাৰণে আমাৰ কোনখন দোকানত গ'লে লাভ হ'ব দেখা নাই কথা আমাৰ কি হ'ব ছেকেণ্ড যিখন দোকান আছিলে সেই দোকানখনত গ'লে আমাৰ কি হ'ব লাভ হ'ব এতিয়া ভালকৈ যদি আমি চাওঁ ইয়াতো আমাক কি দিছে 50% ডিছকাউণ্টেই দিছিলে কিন্তু সেই 50% ডিছকাউণ্টটো কি ক'লে ভাগকৈ দিছিলে হয়নে ইয়াত যদি 50% ডিছকাউণ্ট দিছিলে 20 15 15 15 15 30 30 20 50 অৰ্থাৎ ইয়াতো আমাক কি দিছে 50% ডিছকাউণ্টেই দিছে কিন্তু সেই ডিছকাউণ্টটো কি কৈছে ভাগকৈ দিছে একেলগে দি দিয়া নাই হয়নে প্ৰথমে 20% দিলে আকৌ 15% দিলে আকৌ 15% দিলে তেনেকৈ দিছে কিন্তু আমাৰ যিখন ছেকেণ্ড দোকান আছিলে এই ছেকেণ্ড দোকানত কি হৈছে একেবাৰতে 50% ডিছকাউণ্ট দি দিছে সেইকাৰণে কি হ'ব আমাৰ সেই ছেকেণ্ডখন দোকানলৈ গ'লে আমাৰ লাভ হ'ব কাৰণ আমি সেই বস্তুটো কেইটকাত কিনিম 50 টকাত কিনিম কাৰ তুলনাত 57.8 টকাৰ তুলনাত আমি 50 টকাত কিনিব লাগিব অৰ্থাৎ আমাৰ কি হ'ব লাভ হ'ব ঠিক আছে এইটো হ'ল আমাৰ কি কুৱেশ্যন নম্বৰ 6টো কুৱেশ্যন নম্বৰ 7টো দিছে 20% আৰু 10% বাৰ্তাৰ সমতুল্য বাৰ্তা নিৰ্ণয় কৰা অৰ্থাৎ কি কৈছে প্ৰশ্নটো যে যদিহে কোনো এটা বস্তুত 20% আৰু 10% ডিছকাউণ্ট দিয়া হয় তেন্তে সেই ডিছকাউণ্টৰ সমতুল্য বাৰ্তা নিৰ্ণয় কৰিব লাগে অৰ্থাৎ ধৰি লোৱা মই কি কৈছোঁ যে 100 টকীয়া বস্তু এটা আছিলে এই 100 টকীয়া বস্তুটোৰ ওপৰত যেতিয়া 20% আৰু 10% বাৰ্তা দিয়া হ'ল সেই 20% আৰু 10% ডিছকাউণ্ট দিয়াৰ পিছত যিটো দাম পালোঁ মই ধৰি ল'লোঁ X পালোঁ ঠিক আছে মই কি পালোঁ X পালোঁ মই ক'ব কৰিছোঁ যে আমি কি ল'ব লাগে 20% আৰু 10% সমতুল্য বাৰ্তা উলিয়াব লাগে আমি ধৰি ল'লোঁ যে কি 100 টকীয়া বস্তুটোৰ ওপৰত আমাৰ টেক্স লাগি বা সমতুল্য বাৰ্তা ঘোষণা কৰাইছে কাৰণ যে 20% আৰু 10% দি আছে এতিয়া এই 100 টকীয়া বস্তুটোৰ ওপৰত যেতিয়া 20% আৰু 10% ডিছকাউণ্ট দিলোঁ দিয়াৰ লগে লগে আমি কেইটকা হ'ল বস্তুৰ দাম চেলিং প্ৰাইচ কিমান হ'ল আমাৰ X টকা হ'ল বুলি মই ধৰি লৈছোঁ ঠিক আছে এতিয়া আমি এনেকুৱা এটা পাৰ্চেণ্টেজ উলিয়াব লাগিব যিটো পাৰ্চেণ্টেজ আমি একেবাৰতে আমাৰ X টকা পাম ঠিক আছে হয়তো অলপ বুজি পোৱাত খেলি মেলি লাগিছে মই এটা এক্সাম্পল দি কৈছোঁ চোৱা এতিয়া দুজন ল'ৰা আছিলে ঠিক আছে এজন হ'ল A আৰু এজন হ'ল B এজন A এজন B এতিয়া এজনে কি কৰিলে যে কোনো এটা বস্তুৰ ওপৰত 20% আৰু 10% দুবাৰ ডিছকাউণ্ট দি দিলে ঠিক আছে 20% আৰু 10% ডিছকাউণ্ট দিয়াৰ পিছত বস্তু এটা দাম হ'লগৈ মই ধৰি লৈছোঁ একজেক্ট প্ৰাইচ নহয় মই ধৰি লৈছোঁ 72 হ'ল 72 টকা হ'ল বুলি মই ধৰি লৈছোঁ যেতিয়া 100 টকীয়া বস্তুটোৰ ওপৰত 20% আৰু 10% ডিছকাউণ্ট দিয়া হ'ল তেতিয়া সেই বস্তুটো কেইটকা হ'লগৈ 72 টকা হ'লগৈ মই ধৰি লৈছোঁ এতিয়া দোকানীজনে ল'ৰাজনে চাই আছে ঠিক আছে এইটো এটা এজন ল'ৰা ল'ৰাজনে চাই আছে ল'ৰাজনে ভাবিলে কি যে ময়ো এই বস্তুটো যিটো এটা বস্তু আছিলে সেই বস্তুটো মই 72 টকাতে দিম কিন্তু মই কি কৰিম যে মই 20% 10% ডিছকাউণ্ট নিদিওঁ মই এনেকৈ খুচুৰাকৈ ডিছকাউণ্ট নিদিওঁ মই দিলে একেবাৰতেই দিম বুজি পাইছা তোমালোকে কি কৈছোঁ মই যে দুজন ল'ৰা আছিলে দুজন ল'ৰা এজনে কি কৰিলে ল'ৰাজনে কি কৰিলে 20% 10% ডিছকাউণ্ট দিলে 100 টকীয়া বস্তুটোৰ ওপৰত আৰু সেই বস্তুটোৰ দাম হ'লগৈ 72 টকা হ'লগৈ ঠিক আছে এই বস্তুখিনি এই কাৰ্যখিনি বিয়ে চাই আছিলে তো বিয়ে কি কৰিলে যে ময়ো এই বস্তুটো মই 72 টকাত ময়ো দিম ঠিক আছে এই বস্তুটো ময়ো 72 টকাতে দিম কিন্তু মই 20% আৰু 10% ডিছকাউণ্ট নিদিওঁ মই দিলে কি কৰিম একেবাৰে দিম মই এনেকৈ খুচুৰাকৈ নিদিওঁ সেই বুলি ভাবিলে তো সেইকাৰণে কি কৰিলে এতিয়া কি হ'ব যে এই বি যিটো ল'ৰা আছিলে এই ল'ৰাজনে কিমান টকা ডিছকাউণ্ট দিব লাগিব এই বি বোলাজনে কিমান টকা ডিছকাউণ্ট দিব লাগিব যাতে সেই বস্তুটো 72 টকাত বি ল'ৰাজনে বেচিব পাৰে এতিয়া সেই বস্তুটো উলিয়াব লাগে যে কিমান ডিছকাউণ্ট দিলে তেতিয়া কি হ'ব সেই বি ল'ৰাজনে এই বস্তুটো 72 টকাতে দিব পাৰিব ঠিক আছে বুজি পালা ঠিক আছে এতিয়া আমি এইটো কৰিব লাগে আকৌ এতিয়া ইয়াত যেটো আমাৰ চিহ্নিত মূল্য দি থোৱা নাই এইটো কুৱেশ্যন নম্বৰ 7 টো কুৱেশ্যন নম্বৰ 6 যেন একে হ'ব হা অলপমান একে হয় তো ইয়াত আমি ধৰিলোঁ যে লেট আমাৰ
MP মাৰ্কেট প্ৰাইচ কিমান হ'ব 100 টকা বুলি মই ধৰি লৈছোঁ 100 টকা ধৰি লৈছোঁ ঠিক আছে এতিয়া 20% বাট্টাত SP কিমান হ'ব 100 ইনটু 80/100 80 আহিলে গম পালা কাৰণ 100 টকাত 20 টকাৰ লেছ কৰি দিছে সেইকাৰণে 80/100 এটাটো গ'ল 80 টকা ঠিক আছে তাৰপিছতে 10% বাট্টাত আকৌ 10% নিছে নহয় বাট্টাত SP কিমান হ'ব 80 ইনটু কিমান 90/100 হ'বনে 80/90 হ'ল নে 90 কিয় আহিলে কাৰণ 100 টকাত কি কৰিছে আমাৰ 10 টকা ৰেহাই দিছে কাৰণ 90 টকা হ'ল তো এইটো শূন্য এইটো শূন্য এইটো শূন্য এইটো শূন্য গ'ল থাকিলে কি 8 9 গুণ 72 টকা ঠিক আছে 8 9 কি হ'ল 72 টকা পালোঁ অৰ্থাৎ এই 100 টকীয়া বস্তুটো 20% আৰু 10% বাট্টা যদি দিয়ে তেতিয়া কেই টকাত বেচিব ল'ৰাজনে 72 টকাত বেচিব মই ধৰি লৈছোঁ বুলি হা এতিয়া কি কৰিলে যে অন্যজনে কি কৰিলে এতিয়া সিও 72 টকাতে দিব সিও কি কৰিব 72 টকাতে দিব কিন্তু সি দিব এবাৰতে দিব ঠিক আছে সি কি দিব এবাৰতে দিব এটাকে সমতুল্য বাট্টাৰ পৰিমাণ সমতুল্য বাট্টা লিখিব আমি 100 টকাৰ পৰা লেছ কৰি দিওঁ 72 কেইটকা পালোঁ 28 টকা পালোঁ হয়নে 28 টকা মানে 28 টকা আমি কি কৰিব 28 টকা আমি কমাই দিব লাগিব হয় নাই এতিয়া 28 টকা মানে কি এটাকে সমতুল্য বাট্টাৰ হাৰ কিমান হ'ব 28% টকাটোকে পাৰ্চেণ্টেজলৈ মই লৈ গ'লোঁ ঠিক আছে ইয়াৰ অৰ্থ কি যে এই যিজন বি ল'ৰা আছিলে সেই বি ল'ৰাজনে সেই 100 টকীয়া বস্তুটোৰ ওপৰত কেই টকাৰ ডিছকাউণ্ট দিব লাগিব 28% ডিছকাউণ্ট দিব লাগিব তেতিয়া দুটা বস্তুৰ দামে কি হ'ব একে হৈ যাব ইয়াতো 72 টকা হৈছে এইটো 72 টকা হৈছিলে নাই সেইটো কথা যে বি ল'ৰাজনে কেই টকা দিব লাগিব 28% ৰেহাই দিব লাগিব আৰু এইটোৱে কি হয় সমতুল্য বাট্টা ইয়াকে সমতুল্য বাট্টা বুলি কোৱা হয় ঠিক আছে এইটো হ'ল আমাক কুৱেশ্যন নম্বৰ 6 তোমালোকে বুজি পাইছা চাগে যদি কিয় বুজি পোৱা নাই তোমালোকে মোক জনাবা এতিয়া এইটো এইখিনি থওঁ এতিয়া নেক্সট কুৱেশ্যনলৈ যাম আমি কুৱেশ্যন নম্বৰ 8টো দিছে আমাক যে এটা বস্তু 880 টকাত কিনি আনি 12% বাট্টা দি বিক্ৰী কৰাৰ পিছত দোকানীজনৰ 25% লাভ হ'ল বস্তুটোৰ চিহ্নিত মূল্য নিৰ্ণয় কৰা ঠিক আছে এটা প্ৰশ্ন দিছে আমাক কি কৈছে প্ৰশ্নটোত যে কিবা এটা বস্তুৰ দাম আছিলে বস্তু এটাৰ দাম কিবা এটা আছিলে সেই বস্তুটো কি কৰে 12% বাট্টা দি 880 টকাত কিনি আনিলে 880 টকাত কিনি আনি 12% বাট্টা ডিছকাউণ্ট দি পিনে বেছি দিলে মানে ঠিক আছে বস্তুটোৰ দাম কিবা এটা আছিলে মই ধৰি লৈছোঁ X বুলি আছিলে বস্তুৰ দাম আছিলে X টকা সেই X টকা বস্তুটো 880 টকাত কিনি আনিলে ঠিক আছে 880 টকা কি কৰিলে কিনি আনিলে ঠিক আছে এতিয়া এই 880 টকাত কিনি অনা বস্তুটো সি কি কৰিলে আকৌ 12% ডিছকাউণ্ট দি বেছি দিলে 12% ডিছকাউণ্ট দি কি কৰিলে বেছি দিলে এতিয়া এই 12% ডিছকাউণ্ট দি বেছি দিয়াৰ পিছতো সেই দোকানীজনৰ কি হ'ল 25% লাভ হ'ল ঠিক আছে প্ৰশ্নটো বুজি পাইছা কি কৈছে যে বস্তুটোৰ দাম কিবা এটা আছিলে সেই বস্তুটো কিবা এটা টকাৰ X টকা বস্তুটোৰ 880 টকাত কিনি আনিলে 880 টকাত কিনি আনি কি কৰিলে 12% ডিছকাউণ্টত বেছি দিলে বেছি দিয়াৰ ফলত 880 টকা বস্তুটোৰ 12% ডিছকাউণ্টত বেছি দিয়াৰ ফলত দোকানজনৰ কেই টকা লাভ হ'ল 25% লাভ হ'ল ঠিক আছে এটা আমি কি ল'ব লাগে এই Xটো ল'ব লাগে যে কিমান টকা আছিলে কিমান টকা বস্তুটোৰ দাম আছিলে যিটো বস্তু 880 টকাত কিনি আনিছিলে তো সেই কিমান টকা আছিলে সেইটো বস্তু আমি উলিয়াব লাগে এতিয়া ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে যে চিহ্নিত মূল্য ওলোৱা এটা ফৰ্মুলা কি চিহ্নিত মূল্য সমান 100 প্লাছ লাভ % বাই 100 মাইনাছ বাট্টা % ইনটু কিনা মূল্য এই বুলি ফৰ্মুলা এটা আছে ঠিক আছে এটা চিহ্নিত মূল্য উলিয়াবলৈ হ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব যদিহে আমাক লাভ আৰু বাট্টাৰ হাৰ দি থোৱা থাকে ঠিক আছে এটা দি থোৱা আছে কাৰণে আমি এইটো ফৰ্মুলা আমি ইউজ কৰিব লাগিব ঠিক আছে এতিয়া 100 প্লাছ লাভ কিমান হৈছিলে 25% হৈছিলে তো 25% লিখি দিলোঁ 25 লিখি দিলোঁ ঠিক আছে তাৰপিছতে ডিছকাউণ্ট কেই টকা দিছিলে
12 টকা শতাংশ দিছিলে হয় কিন্তু কিনা মূল্য কিমান আছিলে 880 টকা আছিলে হল লাভ পাৰ্চেণ্ট কিমান আছিলে 25 বাট্টা কিমান আছিলে 12 তো 100 + 12 100 + 25 বাই 100 - 12 ইনটু 880 হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো কেন 125 তলত 88 ইনটু 880 হৈ গ'ল হল এতিয়া দেখিলো যে এইটো অলপ কি হৈছে তো এইটো দি এইটো কেবা যাব 10 বাৰ যাব 10 বাৰ দিলো 125 পূৰণ 10 কেন হ'ব 1250 টকা হ'ব অৰ্থাৎ এই যে 880 টকাত যে বিক্ৰী কৰিছিল কিনি আনিছিলে বস্তুটো সেই বস্তুটোৰ প্ৰকৃত দাম কিমান আছিলে 1250 টকা আছিলে তো এই 1250 টকা বস্তুটো যেতিয়া 880 টকাত কিনি আনি 12% ডিসকাউন্ট বেচিছিলে তেতিয়া কেই টকা লাভ হৈছিলে 25% লাভ হৈছিলে ঠিক আছে এইটো হল আমাৰ কি কোৱেশ্চন নম্বৰ 82 ঠিক আছে বুজি পালা তোমালোকে এটা এইটো কোৱেশ্চন কৰি আজি ক্লাসটো শেষ কৰিছো বাকি যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা মই নেক্সট ক্লাছত শেষ কৰি দেন তাৰ পিছত আমি ইয়াৰ পিছত যেটো অনুশীলনী আছে সেই অনুশীলনীলে আগবাঢ়িম ঠিক আছে তো ইয়াকে কৈ আজি মই ক্লাসটো সামৰিছো যদি ভিডিওটো চাই বুজি পাইছা তোমালোকে লাইক কৰিবা কমেন্ট কৰি দিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ইয়াকে কৈ আজি ক্লাসটো সামৰিছো ধন্যবাদ